Hello friends, নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে ভালে কুশলে আছে আৰু ভালে কুশলে থাকক ভালদৰে থাকক এনে কামনা কৰিছোঁ আৰু জনাবলৈ পাই অতি সুখী হৈছোঁ যে আজি মোৰ দুখন চিৰিয়েল সম্প্ৰচাৰ হ'বলৈ গৈ আছে এখন হৈছে ৰেঙনিৰ যিখন মই কৰিছোঁ ৰাধা এইখন সম্প্ৰচাৰ হ'ব সন্ধিয়া 7 বজাৰ পৰা আৰু আন এখন হৈছে যিখনৰ নাম নিবিৰ মায়া এইখন সম্প্ৰচাৰ হ'ব সন্ধিয়া 8 বজাৰ পৰা ৰং চেনেল দুইটা চেনেলে আপোনালোকৰ জনপ্ৰিয় চেনেল গতিকে চাবলৈ নাপাহৰিব চাব আৰু আমাক মৰম আৰু আশীৰ্বাদ দিব গতিকে চাই থাকক আজিৰ পৰা ৰাধা আৰু নিবিৰ মায়াৰ মই মষ্টলি 60 এপিছডৰ পৰা মই ইউজ কৰিম বাট চাই থাকিব আপোনালোকে আৰম্ভণিৰ পৰা চালেহে পিছৰ পিনে সেই মজাটো পাব দুইটা চৰিত্ৰই সম্পূৰ্ণ বেলেগ বেলেগ আৰু দুইটা চৰিত্ৰই সম্পূৰ্ণ চেলেঞ্জিং দুইটা চৰিত্ৰই মোৰ কৰি খুবেই ভাল লাগিছে ৰাধাখন পৰিচালনা কৰিছে মনজিৎ শৰ্মাই যিখন ৰেঙনিত আজি 7 বজাৰ পৰা সম্প্ৰচাৰ হ'ব আৰু নিবিৰ মায়াৰ এইখন পৰিচালনা কৰিছে ৰাজীৱ বৰঠাকুৰে যিখন সম্প্ৰচাৰ হ'ব ৰঙত সন্ধিয়া 8 বজাৰ পৰা গতিকে দুইখন চিৰিয়েলে চাব আপোনালোকৰ ৰিলেটিভ আপোনালোকৰ কাজিনছ আপোনালোকৰ ফ্ৰেণ্ডছ সকলোকে হ'ব চাবৰ কাৰণে আশীৰ্বাদ আৰু মৰম দি যাব থেংক ইউ